হেল্ল' এভৰিৱান, আজি এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ আমি গোটেইকেইটাই। তো আপোনালোকক দেখা সকলো সম্পূৰ্ণকৈ ভিডিঅ' চাব। তোমাৰ হেৰি পোৱাই নাই, 14 মাইল পোৱাই নাই। গৈ আছোঁ, ইয়াৰে পৰিৱেশবিলাক আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা লাগিছে মানে যোৱাৰ পৰা এণ্ডলৈকে সকলোখিনি দেখা পাব। তো এতিয়া আমি গৈয়ে আছোঁ, যাই পোৱা নাই, অকণমান দূৰ হয় আপোনাৰ এনেকুৱা যোৰাপাট সোণাপুৰ হৈ কিনে যাব লাগে। তো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। মই প্ৰথমতে ভাবিছিলোঁ মই চেৰাপুঞ্জীৰ ফালে যাব পাৰিম, কিন্তু চেৰাপুঞ্জীতকৈও বহুত ভাল ঠাইত লৈ গৈছে। আহকচোন চাব, আপোনালোকে দেখাইছোঁ। খেলি গাইছোঁ জেগাটোত আহি পালোঁ আমি ফুৰিব আহিছোঁ আৰু মোৰ লগত আছে এইটো বাইদেউ আছে আৰু এটা মাইনা আছে। তো আমি এইটো বাইদেউৰ ছোৱালী আছে। তো গাইছ আহি বহুতে ভাল লাগিলে। ইয়াৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি এইটো ঘাঁহনিৰ মাজে মাজে গৈ আছোঁ। এইখিনি যাই কি বুলি কয়নো বা? বৰ্ণিহাট মহপুৰ। ইয়াতে হৈছিলে পাৰ্টিটো। গাইজ আপোনালোক দেখালোঁ, লাইক কেনেকুৱা লাগিলে ক'ব, লাইক কমেণ্ট। গাইজ এয়া হৈছে ইয়াৰে পৰিৱেশ, পূৰা গাঁৱলীয়া পূৰা টাইপৰ। ইয়াৰে ৰাস্তাবোৰ আপোনালোক দেখাই আছোঁ, অকণমান চাব। এয়া আছে ইয়াৰে ৰাস্তা। এইটো ফ্লাৱাৰ দেখিলে ইয়াৰ পৰা ফ্লাৱাৰ আমাক খেদিব ইয়াৰ পৰা। মধুৰিআমৰ পাতটো এইবিলাক চাওক, কিমান তামোল গছ আছে ইয়াতে। মানে হ'ব পাৰে মানে পূৰা গাঁৱলীয়া হয় মানে ঠাইটো। তামোল গছে চাব নে নাৰিকল গছে চাব, পূৰা একদম ভৰপূৰ হৈ আছে পূৰা। এইবিলাক কিবা বস্তুবিলাক মাটিৰ কাৰণে মাটিৰ গছ এডাল পূৰা। আমি মানে এতিয়া ভিডিঅ' অকণমান বনাবৰ কাৰণে অকণমান লাজ লগা হৈছে। মানে মানুহবিলাকে ঘূৰি ঘূৰি চাই গৈ থাকে, মানে অলপ গাঁৱলীয়া টাইপৰ ন। মই আৰু ভাবিছিলোঁ পূৰা শ্বিলং চেৰাপুঞ্জী ঘূৰিম আৰু মানে ধুনীয়া শ্বিলং চেৰাপুঞ্জী এয়াই হৈছে। ইমান ধুনীয়া শ্বিলং চেৰাপুঞ্জী, এয়া ঠাই, বিউটিফুল ঠাই। আৰু আপোনালোকক শ্বিলং চেৰাপুঞ্জীত গৰু পায়। এই গৰুকেইটা চাওক, পূৰা গৰু বিখ্যাত হয়। পূৰা হাম্মা আহ যাতে যাওক। তো গাইজ সুন্দৰ এইটো চেৰাপুঞ্জী, আৰু এইটো কি বুলি কয়, চেৰাপুঞ্জীত আহিছোঁ আমি সুন্দৰ। আৰু এই হাঁহিয়ে আছে চেৰাপুঞ্জী বুলি কোৱা কাৰণে। এটা সুন্দৰ ঠাই, এয়া ভ্ৰমণ কৰিলোঁ, ভাল লাগিলে। আৰু আপোনালোকৰো ভাল লাগিছেনে ঠাইখন ক'ব। এইখন ঠাইখন বহুত হেল্ল' এভৰিৱান, এইটো পূৰা আমি এতিয়া পথাৰৰ মাজে মাজে গৈ আছোঁ। ইয়াত দেখিবলৈ পাইছে পূৰা সুন্দৰ ৰাস্তাটো দেখাই আছোঁ। এইফালে ৰাস্তাটো কেনেকুৱা হয়, পূৰা মেইন ৰাস্তাটো আমি এই পথাৰৰ মাজে মাজে গৈয়ে আমি এনেকুৱা ওলাব পাৰিম। অ'কে, দেখাই আছোঁ ৰ'বা। তাই ফুল লৈছোঁ, তোমাৰ ফুলটো ক'ত? আমি দুটাই কিউটি ফুল ফ্লাৱাৰ লৈ কিনে আমি পূৰা এইখন, মই গাঁওখনৰ নাম পাহৰি যাওঁ, কি আছিলে কোৱাচোন এবাৰ? বৰ্ণিহাট মহপুৰ। মৰিলোঁ। বৰ্ণিহাট মহপুৰ, মই পাহৰি যাওঁ মানে। তো আমি দুটা গৈ আছোঁ এতিয়া বিন্দাছলি। আপোনালোকক দেখাই থাকিম, চাই থাকিব। অ'কে। হেল্ল' এভৰিৱান, এয়া ধুনীয়া এখন ঠাইত আহিছোঁ। এয়া পৰিৱেশটো চাবলৈ ইমান ধুনীয়া হৈছে। এইটো কি বুলি ক'লে ঠাইখনৰ নাম?
মৌপুৰ বুলি কয়। আপোনাৰ এইটো যোৰাবাট হৈ আহিব লাগে। এইটো চাওকচোন ইমান ধুনীয়া পৰিৱেশ ইফালে। বহুত ভাল লগা হয় আৰু এইফালে গৰু ছাগলী পুৰা খাইছে। এটা খেতি বাতি মানুহে গাঁও মানে এটা কি হয় চহৰ যদিও হয় এইটো এইফালে আহিলে আপোনাৰ এইখন গাঁৱৰ দৰে হয় মানে পৰিৱেশটো। তো খুবেই ভাল লাগিছে আহি এনেকুৱা পৰিৱেশত থাকি মই বহুত ভাল পাওঁ আৰু আপোনালোকে জনাব এনেকুৱা পৰিৱেশ ভাল পায়নে আৰু ভাল পালে এটা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। অ'কে, কেনেকুৱা লাগিলে জনাব। আজিলৈ ইমানে, বাই বাই।